हेलो फ्रेंड्स, समृता's vlogলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই সমৃতা। ব্ৰেকফাষ্টত পটেটো আমলেট বনাইছিলো, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো। আহকচোন চাও মই কেনেকৈ বনাইছিলো। আমলেটটো বনাবৰ বাবে মই লৈছো 3টা আলু, সৰু সৰুকৈ এনেকৈ মিহি মিহিকৈ কুটি লৈছো, আৰু ডিম লৈছো 3টা। মছলাৰ ভিতৰত মই ৰেড মিৰ্চি আৰু হালধি, কেঁচা জলকীয়া আৰু নিমখে ব্যৱহাৰ কৰিছো, আৰু পিয়াজ সৰু সৰুকৈ কুটি লৈছো। এতিয়া প্ৰথমে তেল অলপ দি লৈছো, বেছি নালাগে, অলপ দিলে হ'ব। এতিয়া পিয়াজখিনি দি লৈছো। এতিয়া আলুখিনি দি ল'ব। হালধি দিছো, ৰেড মিৰ্চি পাউডাৰ আৰু সামান্য নিমখ। ভালকৈ ভাজি লৈছো। অলপ সময় ঢাকি সিজিবলৈ দিছো, 5 মিনিটমান। আলুখিনি সিজি গৈছে, ফ্ৰাই হৈ গৈছে ভালকৈ। এতিয়া নিমখ দিছো ডিমখিনি আৰু জলকীয়া, কেঁচা জলকীয়া খিনি ভালকৈ ফেটি ল'ব। এতিয়া আলুখিনি ইয়াত দি দিছো। খিনি মিক্স কৰি ভালকৈ লোৱা হৈ গৈছে। এতিয়া ইয়াত মিক্স কৰাখিনি দি দিছো। এতিয়া লুটিয়াই দিলো, হৈ গৈছে। পটেটো আমলেটটো মই ফাৰ্ষ্ট টাইম বনাইছিলো যদিও খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে মই বনোৱাৰ দৰে এবাৰ বনাই চাব পাৰে। আজিলৈ ব্লগটো ইমানতে সামৰিছো, আৰু ভিডিঅ'টো চোৱাৰ শেষত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।